বানপানীৰ আৰু এটা অভিযোগ কৰিছে যে নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ছাৰ গুৱাহাটীত নাই, তেওঁ সমষ্টিৰ বাহিৰত আছে। বানপানী নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কি কেনেকৈ ব্যৱস্থা গ্ৰহণ কৰিছে? সমষ্টিৰ বাহিৰত নাই, সমষ্টিৰ ভিতৰত আছোঁ। গুৱাহাটীত নাই বুলি কৈছে। গুৱাহাটীত যোৱাকালি ৰাতি 2টা বজালৈ আমি ৰিভিউ কৰিলোঁ। গুৱাহাটীৰ বানপানী, যোৱাকালি যিটো বানপানী হ'ল, কালি 1.5 ঘণ্টাত 136 mm, 5.5 ইঞ্চিৰ ওচৰা ওচৰি 1.5 ঘণ্টাত বৰষুণ হ'ল। এই বৰষুণৰ যিটো পৰিমাণ, এই যিটো পানীৰ পৰিমাণ, এই পানীটো গুৱাহাটীৰ নলা নৰ্দমাই টানিব নোৱাৰে। সেইকাৰণে পানী ৰাস্তাৰ ওপৰত ৰৈ গ'ল। আৰু কালি গুৱাহাটীত যিটো পানী আমি দেখিলোঁ, এই পানীৰ পৰা ইফেক্টেড হৈছিল দিছপুৰ চাৰ্কিল। দিছপুৰ মৌজা যিটো আছে বা দিছপুৰ চাৰ্কিল যিটো আমি কওঁ, দিছপুৰ চাৰ্কিল অফিচাৰৰ আণ্ডাৰত যিখিনি এৰিয়া, এই এৰিয়াবোৰ পানীত প্লাৱিত হৈছে। তাৰ কাৰণটো হ'ল যে আধাতকৈ অধিক পানী মেঘালয়ত আহে। মেঘালয়ত USTM ইউনিভাৰ্চিটি হ'ল, BPS স্কুল হ'ল, পাহাৰবোৰ কটা গ'ল, আৰু এই পানীবোৰ বাগৰি এতিয়া গুৱাহাটীত। মানে পাহাৰ ধ্বংসৰে মূল কাৰণ নেকি? তেনেকুৱা এটা মই মন জাতিটো মানে একদম খাটাংকেতো ক'ব নোৱাৰিম। মোৰ এইটো উপলব্ধি যে কালি নেশ্যনেল হাইৱেত যিখিনি আমাৰ ইঞ্জিনিয়াৰ আছিলে বা যিখিনি অভিযন্তা আছিলে, অফিচাৰ আছিলে, তেখেতসকলে ক'লে যে য'ত আমি ব্লক লগাইছিলোঁ, পানীটো নেশ্যনেল হাইৱে বাগৰি IS কলনী ছাইডত আহিলে, ছায়েন্স মিউজিয়ামৰ ছাইডত আহিলে, তাৰপৰা গোটেই পানীটো বাহিনী আৰু GS ৰোডত বিয়পিল। আপুনি পানীত নামিও চাইছিলে, যথেষ্ট কাম যথেষ্ট হৈছে, নাই হোৱা বুলি মই নকওঁ, কিন্তু এই মানে পানী যে মেঘালয়ৰ পৰা আহে, মেঘালয়ৰ পানীক আমি এতিয়ালৈ কণ্ট্ৰল কৰিব। মানে যোৱাকালি যিটো ঘটনা, মানে বানপানীৰ সমস্যা, এই বানপানীটো মেঘালয়ৰ পৰা অহা পানীখিনিৰ কাৰণে 50% মেঘালয়ত অহা পানীৰ পৰা সমস্যা হ'ল। কিয় পানীৰ কালাৰ, চিটিৰ পানী যেতিয়া থাকিব, পানীৰ কালাৰটো ক'লা থাকিব। চিটিত যদি নলা নৰ্দমাৰ পৰা পানী ওলায়, এই পানীৰ ৰংটো ক'লা থাকে। কালি যিটো পানী আছিল, এইটো চিল্ট লৈ আহিছে, মাটি পানী, ৰঙা মানে মাটিৰ পানী। তাত দেখাতে মানে গম পায় যে গুৱাহাটীৰ পানী নহয়, বাহিৰৰ পৰা। গুৱাহাটীত নাই, তেওঁ সমষ্টিৰ বাহিৰত আছে। বানপানী নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কি কেনেকৈ ব্যৱস্থা গ্ৰহণ কৰিছে? সমষ্টিৰ বাহিৰত নাই, সমষ্টিৰ ভিতৰত আছোঁ। গুৱাহাটীত নাই বুলি কৈছে। গুৱাহাটীত যোৱাকালি ৰাতি 2টা বজালৈ আমি ৰিভিউ কৰিলোঁ। গুৱাহাটীৰ বানপানী, যোৱাকালি যিটো বানপানী হ'ল, কালি 1.5 ঘণ্টাত 136 mm,